সুমি বৰাক গ্ৰেপ্তাৰৰ ইচ্ছা নাই নেকি অসম আৰক্ষীৰ? নিউজ 18 ব্ৰেক কৰিছিল যে প্ৰবঞ্চক বিশাল ফুকনে নিজেই গ্ৰেপ্তাৰ হৈছিল। বিনিয়োগকাৰীক ধন উভতাই দিয়াৰ পৰা বাচি যাবলৈ গ্ৰেপ্তাৰ হৈছিল বিশাল ফুকন। গুৱাহাটীৰ এগৰাকী অভিনেত্ৰীৰ মধ্যস্থতাত গ্ৰেপ্তাৰ হৈছিল বিশাল ফুকন। অৱশ্যে সেইগৰাকী অভিনেত্ৰী সুমি বৰা নহয়। আমাৰ হাতত পৰা তথ্য মতে বিশাল ফুকনৰ ট্ৰেডিঙত বৃহৎ বিনিয়োগ আছিল সেই অভিনেত্ৰীগৰাকীৰ। তথ্য মতে অসমৰ সংগীত আৰু অভিনয় জগতৰ লোকৰ প্ৰায় 60 কোটি টকা বিনিয়োগ আছিল বিশাল ফুকনৰ ট্ৰেডিঙত। মূলতঃ সুমি বৰাৰ জৰিয়তে সংগীত অভিনয় জগতৰ লোকসকলে বিনিয়োগ কৰিছিল বিশালৰ ট্ৰেডিঙত। সুমিয়েই নহয়, সুমি বৰাৰ স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক বৰাও আছিল বিশাল ফুকনৰ এজেণ্ট স্বৰূপ। গুৱাহাটীকে ধৰি অসমৰ ধনী লোকসকলৰ সৈতে যোগাযোগ কৰিছিল তাৰ্কিক বৰাই। বিলাসী হোটেল ৰিজৰ্টলৈ নি ধনী লোকসকলক বিনিয়োগৰ বাবে সন্মান কৰাইছিল তাৰ্কিকে। ইপিনে বিশাল ফুকনৰ প্ৰবঞ্চনাৰ সৈতে নাম সাঙুৰ খাইছে আদিত্যম কাশ্যপ শইকীয়াৰ। আদিত্যম কাশ্যপ শইকীয়া অসমৰ অভিজাত লোকসকলৰ বিশ্বস্ত ডিজাইনাৰ। হঠাৎ আদিত্যম কাশ্যপ শইকীয়াৰ হাতলৈ আহিছিল বহুত টকা। তাৰ পিছতে আদিত্যম শইকীয়াই চিনেমা প্ৰযোজনা, মিউজিক ভিডিঅ' প্ৰযোজনা কৰিবলৈ লয়। দুজন ছুপাৰষ্টাৰ থকা মুক্তি পাবলগীয়া এখন ছবিত বিনিয়োগ আছে আদিত্যম শইকীয়াৰ। অসমত বক্স অফিচৰ অভিলেখ ভংগ কৰা ছুপাৰহিট চিনেমা এখনতো আছে আদিত্যম শইকীয়াৰ বিনিয়োগ।